Hello everyone, সকলোকে এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো আৰু আজি লৈ আহিছো এটা কুকিং ভিডিঅ'। আজি বনাম গাহৰি মাংস কিন্তু অকনমান বেলেগ ষ্টাইলত। গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰো। প্ৰথমতে মাংসটো অকনমান বইল কৰি ললো। বইল হৈ গৈছে। বহুত ধুনীয়াকৈ তেল ওলাইছে দেই। আৰু এইফালে এয়া আদা নহৰু কৰি লৈছো। বেছিকৈ মছলা নিদিও, আদা নহৰু দিম আৰু অকনমান জিৰা দিম। আৰু এইফালে মেইন বস্তুটো হৈছে এইটো কেপচিকাম দিম, মানে এইটো হ'ব গৈ আছে চিলি পট। আদা নহৰুখিনি খুন্দি লওঁ আৰু লগতে কেঁচা জলকীয়া দি দিওঁ দুটা। মই বেছিকৈ জ্বলা নাখাওঁ, সেইকাৰণে দুটা দিম। আপোনালোকে যদি খাই বেছিকৈ দি দিব, যিমান মন যায় একদম দি দিব। বহুতেই চাগে এইটো ৰেচিপি ট্ৰাই কৰিছে আগতে, চিলি পট, আৰু যদিও কৰা নাই আজি ভিডিঅ'টো চাই এবাৰ ট্ৰাই কৰিব। খাবলৈ ইমানেই টেষ্টি হয়, মই আগতে কেইবাবাৰো খাইছো, এবাৰ ট্ৰাই কৰি চাবচোন। ইয়াতে পিঁয়াজটো বেছিকৈ দিব লাগে। মই এতিয়া 3টা দিম আৰু ইয়াতকেও বেছিকৈ দিলে ভাল লাগে। পিঁয়াজটো মানে যিমান বেছিকৈ দিয়া হয় সিমান খাই ভাল লাগে। আৰু লগতে এটা বিলাহী দিম। কাটি লওঁ প্ৰথমতে। এইফালে এওঁ কৰি আছিলে ভিডিঅ' এডিট। মই বোলো নাই কামত লাগ, নহ'লে সোনকালে খাবলৈ নাপাবি। কাট সোনকালে কাট। বেচেৰি মন বেয়া কৰি পেলাই এতিয়া কাটি আছে। খোৱা কথা আছে মাংস। এইটো মানে পেলাই দিব লাগে, নহ'লে খজুৱাই। যেনিবা মই যেনিবা নাজানেহে কোনেও। আজি মানে গাহৰিটোৰ মেইন ইনগ্ৰেডিয়েণ্ট এই কেপচিকাম আৰু পিঁয়াজটোৱে, হয়নে? বিলাহীটো নিদিলেও হৈ যায়, চচ দিলেও হয়। দি দিম বাৰু এতিয়া, দিলে বাৰু বেছি ভাল লাগে, সেইটো হয়। তেতিয়া অকমান বিলাহী ফ্লেভাৰটো আহিব। ফ্লেভাৰটো আহিব। চচটো এনে নামতহে অকমান হেৰিয়ৰ কাৰণে। হয়নে নাই কওকচোন? হয়। কেপচিকাম বিলাহী পিঁয়াজ কম্বিনেশ্যনটো বহুত ভাল পাওঁ মই। সেইটো ভাল লাগে বাৰু। আৰু এইটো ৰেচিপি যে এবাৰ ট্ৰাই কৰিবই, মানে খোৱাৰ পিছত ক'ব। বেয়া লাগিব বুলি কিছুমানে নবনাব। কেনেকুৱা লাগিব খাই গাহৰিৰ লগত কেপচিকাম পিঁয়াজ, কিন্তু ভাল লাগে খাই। আৰু খাই পেলাই এটা কমেন্ট কৰিব ভিডিঅ'টোত, কেনেকুৱা পালে জনাব। পিঁয়াজখিনি অকনমান ডাঙৰকৈ কাটি ল'ব লাগে দেই, এনেকৈ ডাঙৰকৈ কাটি ল'ব লাগে, যিহেতু পিছত দিম পিঁয়াজখিনি। আৰু পিঁয়াজখিনি মানে থাকি গ'লে ভাল লাগে, বেছিকৈ গলি যাব নালাগে, সেইকাৰণে পিছত দিম। গোটেইখিনি বস্তু ৰেডি হৈ গৈছে আৰু এতিয়া প্ৰথমতে কেৰাহীটো ভালকৈ গৰম হ'বলৈ দিম। মোৰতো এনে উৎপাত, কেৰাহী গৰম হ'বলৈ নিদিওঁৱে, বস্তু দিয়ে দিওঁ। কিন্তু আজি ভালকৈ গৰম হ'বলৈ দিম, কাৰণ আজি গাহৰিৰ পৰা ভালকৈ তেলটো ওলাব লাগিব। আকৌ বেলেগকৈ তেল ইউজ নকৰো। গাহৰিখিনি প্ৰথমতে ভাজি ল'ম, তাৰ পৰা তেলখিনি ওলালে তাৰ পিছত পিঁয়াজ, আদা নহৰু সেইখিনি পিছতহে দিম। কেৰাহীটো ধুনীয়াকৈ গৰম হৈ গৈছে আৰু এতিয়া গাহৰি তেলকেইপিচ দি দিম। তেতিয়া ইয়াৰ পৰা তেলটো ওলাই যাব আৰু সেই তেলতে বাকী গোটেই মাংসখিনি ভাজিব পাৰিম। ধুনীয়াকৈ তেলখিনি ওলাই গৈছে, ভালকৈ ভাজা হৈ গ'ল। এতিয়া ইয়াতে প্ৰথমতে আদা নহৰুটো এড কৰিম। এতিয়া ইয়াতে মই দি দিম বিলাহীখিনি। বিলাহী বেছি দিয়া নাই, এটা বিলাহী দিছো। আৰু অকনমান জিৰা গুড়া দি দিম। নিদিবও পাৰি বাৰু, জিৰা গুড়া নিদিলেও হৈ যায়। বেছি মছলা যিহেতু দিবই নালাগে। মাংসটো প্ৰায় সিজিয়ে গৈছে, প্ৰথমতেও অলপমান সিজাই লোৱা হৈছিল যিহেতু। এতিয়া বিলাহীখিনি গলি যোৱালৈকে অকনমান টাইম ঢাকি থওঁ। আৰু এতিয়া এড কৰিম চিলি পৰ্কৰ মেইন বস্তুটো, কেপচিকাম। কেপচিকামখিনি সিজিবলৈ বেছি সময় নালাগে বাৰু। পিঁয়াজটো একদম শেষত দিম, নহ'লে আকৌ পিঁয়াজটো গলি যাব। সেইখিনি যেতিয়া অলপমান সিজিব কেপচিকামখিনি, তাৰপিছত পিঁয়াজটো দিম। কেপচিকামখিনি অলপ সিজিছেই, এতিয়া ইয়াতে পিঁয়াজখিনি দি দিওঁ। কিবা এটা বনাই থাকিলে মোৰ একদম ধৈৰ্য নাই, বাৰে বাৰে ঢাকনখন দাঙি দাঙি চাই থাকো। মায়ে কয় এনেকে বেছিকে দাঙি চাই থাকিব নালাগে,
কিন্তু মোৰ মানে একদম উৎপাত চাই থাকিবলৈ মন যায় বাৰে বাৰে ইয়াতে এড কৰিম এইটো বস্তু চচ এইটো মিঠা ইমান নহয় বাৰু অকমান মিঠা টেঙা আৰু এটা বস্তু এড কৰিব পাৰে সেইটো হৈছে সয়া চচ এনেকৈ বনাই থাকিলে অকনমান টেষ্ট কৰি চোৱাটো জৰুৰী ভাজা মাংসটো আৰু এনেকে খাওঁৱেই মজা হৈছে নিমখটো অকণ কম আছে নিমখ দি দিওঁ এতিয়া প্ৰায় ৰেডি হৈ গৈছে ইয়াতে মই পানী নিদিওঁ এইটো আচলতে গৰম গৰম ভাতৰ লগত এনেকৈ শুকানকৈ খাই বেছি ভাল লাগে বাকী ৰেচিপিটো কেনেকুৱা পাইছে এবাৰ জনাবলৈ নাপাহৰিব আৰু যদিহে আজি মোৰ ভিডিঅ'টো প্ৰথম চাই আছে তেনেহ'লে এটা লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব